বৰপেটাৰ সৰভোগ সমষ্টিৰ পৰা বাওঁপন্থী শক্তিক উৎখাত কৰি 2011 চনৰ নিৰ্বাচনত বিজেপিয়ে সৰভোগ সমষ্টিত নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ সক্ষম হৈছিল ৰঞ্জিত কুমাৰ দাসক। পিছে সৰভোগ সমষ্টিৰ প্ৰথমজন বিধায়কে 2016 চনত বাওঁপন্থী শক্তিক তছনছ কৰি সৰভোগ সমষ্টিত পুনৰ বিজেপি দলে জয়ী কৰিবলৈ সক্ষম হয়। এই জয়েৰে ৰঞ্জিত দাসে সৰভোগৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হয়। এই দুয়োটা নিৰ্বাচনতে বিজেপিৰ চকচকা ব্লক মণ্ডলে এক শক্তিশালী ভূমিকা লৈছিল। সেয়ে দাস বিধায়ক হোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে। ইপিনে চকচকা ব্লক মণ্ডলৰ নিজস্ব কাৰ্যালয় নথকাৰ বাবে বছৰ বছৰ ধৰি ভাড়াতীয়া গৃহত কাৰ্যালয় খুলি নিজ দলীয় কাম কাজ অব্যাহত ৰাখিছিল। দলীয় কৰ্মকৰ্তাৰ কথা চিন্তাৰে ৰঞ্জিত কুমাৰ দাসে বিধায়ক হৈ থকাৰ সময়ত সপোন দেখিছিল অত্যাধুনিক এখন কাৰ্যালয় নিৰ্মাণ কৰা। সোমবাৰে সেই সপোন বাস্তৱলৈ পৰিণত হ'ল। মন্ত্ৰী দাসে বিজেপিৰ চকচকা ব্লক মণ্ডলৰ নিৰ্মাণ হ'বলগীয়া 3 মহলীয়া কাৰ্যালয়টোৰ নিৰ্মাণ কাৰ্যৰ কাম শুভাৰম্ভ কৰে। এই নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভৰ দিনাই দলীয় কৰ্মকৰ্তাই কাৰ্যালয়টো নিৰ্মাণৰ বাবে বুজন পৰিমাণৰ অনুদান আগবঢ়ায়। এই কাৰ্যালয়টো প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামত আৰু প্ৰেক্ষাগৃহটো প্ৰয়াত বৰপেটা জিলাৰ বিজেপিৰ সভাপতি শংকৰ দাসৰ নামত নামাকৰণ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আনফালে ঐতিহাসিক প্ৰায় 600 বছৰ পুৰণি মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ অন্তৰ্গত শিক্ষানুষ্ঠান বৰনগৰ বিদ্যা মন্দিৰৰ উচ্চতৰ মাধ্যমিকৰ নতুনকৈ নিৰ্মাণ হোৱা শ্ৰেণীকোঠাৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰী দাসে সাংবাদিকৰ আগত কয় যে গৰখীয়া থানৰ দ্বাৰা পৰিচালিত বিদ্যা মন্দিৰে অঞ্চলটোৰ বিদ্যাৰ পোহৰেৰে আলোকিত কৰি তোলাৰ লগতে মানৱ সম্পদ গঢ়াত অৰিহণা যোগাই আহিছে। আজি শুভাৰম্ভ কৰা এই শ্ৰেণীকোঠাসমূহে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। উল্লেখ যে ইয়াৰ পিছত দক্ষিণ গণকগাড়ীৰ এখন মঞ্চৰো শুভ উদ্বোধন কৰে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰায় 400 মণ্ডল সমিতি আছে। 400 মণ্ডল সমিতিৰে কাৰ্যালয় নিৰ্মাণ কৰাৰ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছিলে। আৰু সেইটোৰ আধাৰত ইতিমধ্যে আমাৰ সৰভোগ সমষ্টিত আমাৰ গোবৰ্ধনা মণ্ডলৰ মণ্ডল কাৰ্যালয় আজি 3 বছৰ আগতে নিৰ্মাণ হৈছে। বৰপেটা ৰোডৰ 3 বছৰ আগতে নিৰ্মাণ হৈছে। আমাৰ চকচকা মণ্ডল কাৰ্যালয় নিৰ্মাণ হোৱা নাছিলে আৰু আজিৰ পৰা আমি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীসকলৰ সহায় সহযোগত এইটো এটা সুন্দৰ এটা কাৰ্যালয় নিৰ্মাণ কৰা হ'ব। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰ ৰিপৰ্ট তৰংগ লাইভ।